কৃষ্ণ দৌৰি আছে। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকে নিশ্চয় থাম্বনেইলটোত চাই গমেই পাইছে, হয় মই আহিছিলোঁ এখন ৰাস মহোৎসৱলৈ, য'ত আপোনালোকে প্ৰথমতেই দেখিবলৈ পাইছে এটা ধুনীয়া গেট। অৱশ্যে মেইন গেট এইটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গেটটি। অৱশ্যে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। আজি ৰাস মহোৎসৱৰ সবিশেষখিনি আপোনালোকক জনাই আছোঁ। বন্ধুসকল, প্ৰথমে জনাব বিচাৰিছোঁ, এইখনেই য'ত কঙালী গাঁওসমূহ ৰাইজ আৰু যুৱক যুৱতীৰ ব্যৱস্থাপনাত আয়োজন কৰা হৈছে এখনেই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। তো আজি 1 তাৰিখ, অৱশ্যে 1 তাৰিখে মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ, যদিও আপোনালোকে ভিডিঅ'টো অৱশ্যে কাইলৈহে দেখিব পাব, য'ত 1 তাৰিখে যোৰহাট মাজুলীৰ বাচকনীয়া শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব কংসালৈ, য'ত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিব আমাৰ সকলো পৰিচিত অভিনেতা অৰুণ হাজৰিকাদেৱে। লগতে 3 ডিচেম্বৰ মহাৰাস আয়োজন কৰা হৈছে, য'ত অভিনেত্ৰী প্ৰীতি কংকনাৰ লগতে অসমীয়া ধাৰাবাহিকৰ মুকুতাদা আৰু বসুমিতাৰ দা। এয়া বৰ্তমান আমি ভিতৰলৈ সোমাই গৈ আছোঁ। চাওক, চাৰিওকাষে ইমান সুন্দৰভাৱে ডেক'ৰেশ্যন কৰা হৈছে, হয়তো সোমাই আহি মনটো কিবা এটা ভাল লাগি গৈছে। অৱশ্যে এনেকুৱা লাইটিং দেখিলে আমাৰ মনত পৰে যে আমি সকলোৱে দেখি আহিছোঁ দুৰ্গা পূজাৰ সময়ত এনেকুৱা ডেক'ৰেশ্যনৰ লাইট দেখিবলৈ পোৱা যায়, কিন্তু এইখন ৰাস ব্যতিক্ৰম। নগাঁৱৰ কঙালী গাঁওসমূহ ৰাইজে ব্যৱস্থা কৰিছে এই ৰাসখন ইমান সুন্দৰভাৱে। আপোনাৰ লগতে এই গাঁওখনৰ আকৰ্ষণীয় বিশেষ কেন্দ্ৰবিন্দু হৈছে এই শিল্পকলাৰ প্ৰতিমূৰ্তিবিলাক, য'ত গাঁওখনত আগৰ পৰাই আছেই কঙালী গাঁওখনত। অৱশ্যে মই জনাত এই গাঁওখনক আদৰ্শ গাঁও হিচাপেও পৰিচিত। অৱশ্যে চাওকচোন, ইমান ধুনীয়াকৈ শিল্পকলাৰ প্ৰতিমূৰ্তিবোৰ বনাই থৈছে। এয়া চাওক আপোনালোকে, এফালে ঢেঁকীদিয়া দেখুওৱা হৈছে, আনফালে এগৰাকী মহিলাই সুন্দৰকৈ পিঠা বনাই আছে। আপোনালোকে দেখিলে সঁচাই আচৰিত হ'ব। ইয়াত আপোনালোকে কেতিয়াবা যদি আহে নগাঁৱৰ কঙালী গাঁৱত, তো আপোনালোকে এনেকুৱা ধৰণৰ প্ৰতিমূৰ্তিবোৰ দেখিবলৈ পাব। আৰু বিভিন্ন ধৰণৰ শিল্পকলাৰ প্ৰতিমূৰ্তি আপোনালোকে ইয়াত দেখিবলৈ পাব। এয়া চাওক, ঢুলীয়া আৰু নাচনী, তাৰ লগতে এই ম'হৰ পিঠিত উঠি ম'হৰ শিং বজাই থকা বিহুৱাজন। সঁচাকৈ আপোনালোকে দেখি আপ্লুত হ'ব। লগতে ইয়াতে এখন ফলক লগোৱা হৈ আছে, য'ত লিখা আছে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ দায়িত্ব আৰু কৰ্তব্য। এয়া চাওক, এইবাৰ ৰাস মহোৎসৱৰ বাবে বিশেষ আয়োজন কৰিছে, আপোনালোকে দেখা পাইছে। কৃষ্ণ আগে আগে দৌৰি আছে, ইপিনে মা যশোদা পিছে পিছে, তাৰপিছতে গোপী। আপোনালোকে অনুমান কৰকচোন কি বুজাব বিচাৰিছে। দৌৰি আছে। গোপীজনীয়ে মানা কৰিছে, মানে পিটিব মানা কৰিছে আৰু পিটিব নালাগে, কি কৰিলে কৰিলা। গম পালেনে আপোনালোকে ইয়াৰ দৃশ্য বিৱৰণ? এইটোৱে যে আপোনাৰ কৃষ্ণই মাখন চুৰ কৰোঁতে আপোনাৰ গোপীয়ে দেখি মাক যশোদাক কোৱাত মাক যশোদাই কৃষ্ণক দৌৰাই গৈছে পিটিবৰ বাবে, আৰু পাছে পাছে গোপীগৰাকী যে কৃষ্ণক মাৰিব বাধা কৰিছে, এয়াই বুজোৱা হৈছে। অৱশ্যে ইয়াৰ লগতে দেখিব পাব আপোনাৰ ইমান ধুনীয়াকৈ আপোনাৰ দেখুওৱা হৈছে। আপোনাৰ অৱশ্যে ইয়াত থাৰ্মকলেৰে বনাইছে, কিন্তু আপোনালোকে চাওকচোন এই কঙালী গাঁওবাসীৰ
ব্যৱস্থাপনাত ইমান ধুনীয়া সুন্দৰ সুন্দৰ আপোনালোকে যিবিলাক আপোনালোকৰ ছবি উপস্থাপন কৰা হৈছে ইয়াত থাৰ্মোকোলাৰে বনোৱা হৈছে। এয়া চাওক, নামঘৰৰ কাষতে থকা এটা পুখুৰীটোত আপোনালোকে দেখা পাব ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। অৱশ্যে কলিকতাৰ পৰা অনা হৈছে এয়া ডেক'ৰেশ্যন কৰিবৰ কাৰণে। সঁচাকৈ কিন্তু আপোনালোকে যদি চাব যায় ন, মন মোহি ল'ব, ইমান ধুনীয়া, আপোনালোকে এৰাবই নোৱাৰিব তাৰ পৰা চকু। অৱশ্যে গম পোৱা মতে এই পুখুৰীটোৰ কাষে কাষে 3 ডিচেম্বৰত গোপীসকলে নাচিব। তো আপোনালোকেও যদি ভাবিছে এই নগাঁৱৰ কঙালী গাঁৱৰ ৰাস মহোৎসৱত আহি ৰাস উপভোগ কৰিব, তেনেহ'লে আপোনালোকে 3 ডিচেম্বৰত নিশা আহি আপোনালোকে ইয়াত ৰাস উপভোগ কৰিব পাৰে। চাওকচোন, সঁচাকৈ কিন্তু অতুলনীয়, ইমান ধুনীয়াকৈ সজাই তোলা হৈছে পুখুৰীটোত। চাওকচোন, সঁচাকৈ কিন্তু আহিব মনে যোৱা নাছিলে, ইমান ভাল লাগিছিলে চাই। অৱশ্যে মোৰো যদি সময় সুবিধা মিলে অৱশ্যে যিমান পাৰোঁ চেষ্টা কৰিম 3 ডিচেম্বৰ দিনা এই কঙালী গাঁৱত গৈ ৰাস উপভোগ কৰা, আৰু লগতে আপোনালোককো দেখাব বিচাৰিম। আপোনালোকেও চাব পাৰিব 3 ডিচেম্বৰ দিনাৰ ৰাস মহোৎসৱৰ মহাৰাসৰ আয়োজন কেনেদৰে কৰা হৈছে। ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দেখাম। পুনৰ এবাৰ নামঘৰৰ কাষত থকা পুখুৰীটোৰ লাইটিং ডেক'ৰেশ্যন আপোনালোকক দেখাব বিচাৰিছোঁ। লগতে ইয়াৰ কাষত ধুনীয়া ষ্টেজ দি এটা পেণ্ডেল তৈয়াৰ কৰি হৈছে, ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব। এইবাৰ আহিছোঁ এখন আকৰ্ষণীয় দোকানলৈ। চাওকচোন আপোনালোকক, এখন বিস্কুটৰ দোকান সাধাৰণভাৱে ক'বলৈ গ'লে, কিন্তু আপোনাৰ ফায়াৰ বিস্কুট হয়। তো চাওকচোন আপোনালোকে অলপ। তাৰমানে আপোনাৰ ইয়াৰ কেডবেৰিজটোতে এইটো হেৰিটো দিছে আৰু যিটো আপোনালোকে দিব লাগে। বেয়া লগা নাই কিন্তু, বেয়া নালাগে, মজা লাগিছে। ক'ত আপোনালোকৰ ঘৰ? খাব নেকি? আনকমন বস্তু এটা খালো, ভাল লাগিলে। অৱশ্যে এবাৰ নতুন পালোঁ ধোঁৱা ওলোৱা বিস্কুট। খাই দিয়াৰ লগে লগে আপোনাৰ নাকে মুখে ধোঁৱা ওলায়। আগতে আমি পাণ দেখিছিলোঁ, ফায়াৰ পাণ বুলি, যি পাণত আপোনাৰ জ্বলাই পেলাই আপোনাৰ খোৱা হয়। তো ফাইনেলি শেষত আমি যাব ওলালোঁ, ইয়াৰ ফ্ৰেণ্ডকেইজন ৰখি আছে। তো আজি ভিডিঅ'টো আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক ৰিজু ইউনিক ইউটিউব চেনেল। কিপ ৱাচিং, কিপ স্মাইলিং, টেক কেয়াৰ। আজিলৈ বাই বাই।